This is a rhino, man, rhino. Sir, good morning. Hey, good morning. No, it's 12 par hoy gise. Oh, good afternoon. Aro Sarul bhai ase. Good afternoon. Aro fast ride hobo Sarul bhai logot. To bike loi lise etia hoye thakibo na ride. Etia goi thako aji Kaziranga phale jam. Tao bhal jaga pale dekham aro tate jam. To bolo. Chalo. Aji ana sobe solo etu karone bhal lagibo. Chalo. Ji tinta bike, tinjon manu. India nai. Hello guys, welcome back to my YouTube channel Hannan vlog. So etia goi asu Sunday ride Kaziranga phale. Ifale jao bhal lage ifale phale. I'm sorry for the change in the things I say. It's not that I don't notice, to me it's still the same. If I don't show a sign, I'm leaving my love blind, expecting you to read my mind. Well, ইয়াতে অকমান ৰখিলো সাৰৰ কাৰণে সাৰ আহিলক তাৰ পিছত ওলাই দিম মজাকে এয়া সাৰে পাই গ'ল চলো তো সাৰ আহি গ'ল এতিয়া গৈ থাকো বতৰটো বেয়া ন আৰু ইফালে পুৰা পাহাৰত ফক হৈ আছে আৰু এইবিলাক ফুল ন পুৰা মজা লাগে হে ৱালি তুমি কতি হৰতৰ গানটো নাজানো ইমান তো চলো এতিয়া ওলাই দিওঁ কাজিৰঙা মানে আহিলে এইটো টাইমত এইটো কাৰণে ভাল লাগে এইবিলাক ফুল গছ চাৰিওফালে একদম পুৰা ফুল ফুলি আছে এইটো কাৰণে মানে পুৰা মজা লাগে আপোনালোকে আহিব এইটো টাইমত এতিয়া মানে পুৰা মজা লাগিব when you dress up for the night and I don't say a word, it's not that I don't notice, but still you should have heard. ইয়াতে ৰখাও অলপ हाँ जंगल में है मंगल है समझ रहे हो ना जंगल में है मंगल है तो गाइस এতিয়া পুৰা নেচাৰৰ মাজত আছো আৰু আজি স্যাৰ কি বিশ্ব পৰিবেশ দিৱস তো সবে গছ পুলি ৰুব এটা গছ কাটিলে চাৰিটা গছ ৰুই দিব হয় নহয় তো হেতু কাৰণে মানে আমি আজি ৰাইড কৰিব আহিছো অলপ ভালো লাগিব বিশ্ব পৰিবেশ প্ৰকৃতিৰ মাজত আহিছো তো স্যাৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আজিৰ এই দিনটো বিশেষকৈ আমি প্ৰকৃতিৰ মাজত ফুৰিবলৈ আহিছো আৰু স্যাৰক বহুত দিন পিছত লগ পালো চলি স্যাৰে মৰিগাঁও থাকে তাত চাকৰি কৰে তো ৰাইড মানে সব সানডে পসিবল নহয় कारण चाकरी तो जाना है ना गवर्नमेंट चाकरी करिबই লাগিব तो कुछ पाने के लिए कुछ खोना भी पड़ता है तो इटु है बारू आहिबो राइट আৰু মজা আৰু ফালে ভাই আছে প্লিজ সাবস্ক্রাইব টু হান্নান ব্লগস সাবস্ক্রাইব কৰিব আৰু বহুত ভাল লাগি আছে ফার্স্ট টাইম আহিছো মই ফার্স্ট টাইম হান্নান আৰু জাহাঙ্গীৰ ছাৰৰ লগত তো বহুত বেছি ভাল লাগি আছে আৰু মোৰ এক্সপেৰিয়েন্স আগতে বহুত ৰাইড কৰিছো বাট লাষ্ট 3-4 ইয়াৰ্স হৈ গল মই ইমান বাইক চলোৱা নাই তো সেইকাৰণে মানে নতুন প্লেয়াৰ আৰু মই নতুন নহয় পুৰণা তে বাইক লৈ লৈছ ন পুৰা ভিডিও মজা পাব তো লং ট্ৰিপ হ'ব জলদি চলো এতিয়া অলপ গৈ আছো আগলে পুৰা মজা ল'বলৈ নেচাৰৰ মজা ল'ম আজি পৰিৱেশ দিব ন সেইটো কাৰণে পুৰা নেচাৰৰ মজা ল'ম এনেতো আমি মজা লৈয়ে থাকোঁ ধুনীয়া तो या बाइकर लाइनअप मैंने आज तीन आईसो तीनटा बाइक एक्सपल्स MT और मोर एक्सट्रीम और दुनिया लोकेशन एकदम मजा चिल কৰিবলৈ হলে এনেকা জায়গা থাও
এইফালে লগ পাইছোঁ ৰাজু ভাই তো বল সি বোলে অলপ ভিডিঅ' চিডিঅ' বনাব ফটো চটো উঠাব তো গাইজ বৰষুণ আহি গ'ল হঠাৎ তো এটা ৰখি দিলোঁ ইয়াতে তো ভাই কি খবৰ মজা মোৰ বহুত ভাল আৰু বহুত দিন হৈ গ'ল আমি চিনাকি কিন্তু লগ পোৱা নহ'ল কেতিয়াও ন আজি লগ পালোঁ ভাল লাগিছে ভাইও ভিডিঅ' বনাই মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম ইউটিউব চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে আপোনালোকে চব কৰি দিব চব কৰি দিব একদম গতিকে হান্নান ব্লগ ভাইৰ চেনেলটো চাবা বহুত নিশ্চয় ধুনীয়া ধুনীয়া ব্লগিং বনাই গতিকে দুইজনে কৰিম এদিন ৰাইড কৰিম জল্দি গতিকে আপোনালোকে চাই আছে নে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব একদম বহুত ধুনীয়া ধুনীয়া ঠিক আছে বাৰু আজি লগ পাইছোঁ ভাল লাগিছে আৰু কেতিয়াবা আমাৰ ফালে গ'লে লগ পাম If I don't show a sign, I'm leaving my love blind, expecting you to read my mind. Well, I hope that you know that I hear that I don't. A few moments later. তো গাইজ এনাৰ ৰিজৰ্টত খাই ল'লোঁ পূৰা দবাই কিনে খালোঁ পূৰা বেয়া ভোক লাগিছিল চাওক না দবাই খালোঁ এতিয়াতো পূৰা টোপনি আহি আছে টোপনি লাগি আছে তো চলো এতিয়া সিফালে নাযাওঁ আৰু এতিয়া ডাইৰেক্ট ৰিটাৰ্ণ ঘৰৰ ফালে যাম আকৌ চলো তো গাইজ ধুনীয়া এটা লোকেশ্যনত ৰখিছোঁ ফটো চটো উঠাওঁ ইয়াত মানে যোৱাৰ টাইমত জেগাটো চাই থৈ গৈছিলোঁ তো এতিয়া ফটো চটো উঠাওঁ আৰামত ধুনীয়াকৈ আৰু এতিয়া লাহে লাহে ঘৰলৈ গৈ আছোঁ তো পূৰা ধুনীয়া ফটো ইনষ্টাগ্ৰামত আহি যাব ফ'ল' কৰি ল'ব ইনষ্টাগ্ৰামত মজা চিল কাৰো তো চলো চাওক না গছটো কেনে মজা লাগি আছে হেৱালি তুমি The next day. তো গাইজ যোৱাকালি 7টামান বজাত আহি পেলাই ঘৰ পালোঁ আৰু তেতিয়া মানে গোপ্ৰত স্পেচ নাছিলে সেইটো কাৰণে মানে ৰেকৰ্ড কৰা নহ'ল তো এইখিনি আছিলে ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু জাহাংগীৰ ছাৰ আৰু শ্বৰিফুল ভাইৰ ইউটিউব চেনেলৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে যাওক আৰু ছাবস্ক্ৰাইব কৰক তো এইখিনি আছিলে টাটা বাই বাই আৰু আজি ইণ্ডিপেণ্ডেণ্ট কি আছিলে